হেল্ল' ফ্ৰেণ্ড, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আপোনালোকৰ মাজত আলোচনা কৰিম আপোনালোকৰ ফেচবুক আইডিটো কেনেকৈ সুৰক্ষিত ৰাখিব পাৰিব। বন্ধুসকল, এনেকুৱা এটা ছেটিংছৰ বিষয়ে আলোচনা কৰিম যিটো ছেটিংছ অন কৰিলে আপোনাৰ পাৰমিশ্যন নোহোৱাকৈ আপোনাৰ ফেচবুক আইডিটো কোনোৱে লগ ইন কৰিব নোৱাৰে, অৰ্থাৎ আপোনাৰ ফেচবুক আইডিটো হেক কৰিব নোৱাৰে। বন্ধুসকল, যেতিয়া নেকি আপোনাৰ ফেচবুক আইডিটোত লগ ইন কৰিবলৈ চেষ্টা কৰিব, তেতিয়া আপোনাৰ তাত এটা নটিফিকেশ্যন আহিব য'ত আপোনালোকে যদি ইয়েছ মাৰে তেনেহ'লে এটা কোড আহিব, যিটো কোড যদি আপুনি শ্বেয়াৰ কৰে তেতিয়াহে আপোনাৰ আইডিটো লগ ইন কৰিব পাৰিব। আৰু যদি আপোনাৰ ফেচবুক আইডিটো অলৰেডি কোনোবা এটা ডিভাইচত লগ ইন হৈ আছে তেনেহ'লে আপুনি চাব পাৰিব কোনটো ডিভাইচত বৰ্তমান আপোনাৰ আইডিটো লগ ইন হৈ আছে আৰু আপুনি লগ আউটো কৰিব পাৰিব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কেনেকৈ এই কামখিনি কৰিব আজিৰ এইখন ভিডিঅ'ত দেখুৱাব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব, কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বন্ধুসকল, মই 3 মাহ ধৰি ভিডিঅ' চিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ, কাৰণ মোৰ চেনেলত এটা ষ্ট্ৰেক আহিছিল। ষ্ট্ৰেকটো অহাৰ কাৰণে মই 3 মাহ ধৰি ভিডিঅ' চিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। এতিয়াৰ পৰা ভিডিঅ' চিডিঅ' দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাব। আপোনালোকৰ ফেচবুক আইডিটো ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছত ওপৰত দেখাব প্ৰফাইল অপশ্যন অথবা 3 লাইন অপশ্যন, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত দেখাব ছেটিংছ এণ্ড প্ৰাইভেচি, ইয়াত ক্লিক কৰি দিব আৰু ছেটিংছত ক্লিক কৰি দিব। ছেটিংছত ক্লিক কৰাৰ পিছত ইয়াত দেখো চি মোৰ একাউণ্ট চেণ্টাৰ, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত ঠিক এনেকৈ ইণ্টাৰফেচ শ্ব' কৰিব। আপোনালোকে ইয়াত দেখো পাছৱৰ্ড এণ্ড ছিকিউৰিটি, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত লগ ইন এলাৰ্ট এই অপশ্যনটোত ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ ফেচবুক আইডিটো ছিলেক্ট কৰি ল'ব। আপোনালোকৰ ফেচবুক আইডিটো ছিলেক্ট কৰাৰ পিছত আপোনালোকৰ এই অপশ্যনটো অফ থাকিব, আপোনালোকে অন কৰি দিব। এই অপশ্যনটো অন কৰাৰ পিছত আপোনালোকে বেক আহি যাব। অহাৰ পিছত ইয়াত দেখো হুৱেৰ আৰু লগ ইন, ইয়াত ক্লিক কৰি দিব। আপোনালোকৰ ফেচবুক আইডিটো যিকেইটা ডিভাইচত বৰ্তমান লগ ইন হৈ আছে সেইকেইটা ডিভাইচ ইয়াত শ্ব' কৰিব আৰু আপোনালোকে বিচাৰিলে ইয়াৰ পৰা আপোনালোকে লগ আউট কৰি দিব পাৰে। গতিকে আপোনালোকে দুটা ডিভাইচ ইয়াত দেখা পাইছে, দুটা ডিভাইচত বৰ্তমান মোৰ আইডিটো লগ ইন হৈ আছে। আপোনালোকে লগ আউট কৰাৰ কাৰণে ইয়াত দেখাব চিলেক্ট ডিভাইচ টু লগ আউট, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে চিলেক্ট অলত ক্লিক কৰি লগ আউটত ক্লিক কৰি দিব। এতিয়াৰ পৰা আপোনালোকৰ ফেচবুক আইডিটো কোনোৱে হেক কৰিব নোৱাৰে। যদি হেক কৰিব বিচাৰে তেনেহ'লে আপোনাৰ তাত এটা নটিফিকেশ্যন আহিব, য'ৰ হয়তো আপোনালোকে জানিব পাৰিব যে আপোনাৰ ফেচবুক আইডিটো কোনোবাই হেক কৰিব বিচাৰিছে। আৰু আপোনালোকৰ যদি কোনোবাই পাছৱৰ্ড মোবাইল নম্বৰ জানিও যায় তথাপিও আপোনালোকৰ ফেচবুক আইডিটো হেক কৰিব নোৱাৰিব। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, পেজটো ফ'ল' কৰি দিব। আপোনালোকৰ তাত এটা নটিফিকেশ্যন আহিব। নটিফিকেশ্যনটো আপোনালোকৰ সুবিধাৰ্থে মই দেখাই দিছোঁ আপোনালোকৰ স্ক্ৰীণত, থাম্বনেইল আকাৰে আপোনালোকক দেখাই দিছোঁ। আপোনালোকে স্ক্ৰীণত চাবলৈ পাৰিছে এনেকুৱা এটা নটিফিকেশ্যন আহিব, টেপ টু চি ইউৰ লগ ইন কোড, আপোনালোকে নট ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে নট ক্লিক কৰিলে আপোনালোকৰ ফেচবুক আইডিটো হেক কৰিব নোৱাৰে।